হেল্ল' গাইজ, আজি ৰাতিপুৱা 10টা বজাত আমি হোটেলৰ পৰা চেকআউট কৰিলোঁ আৰু এতিয়া আমাক IIT বম্বেৰ তৰফৰ পৰা যোনটো একমডেশ্যনৰ কাৰণে এলট কৰা হৈছে হোটেল, সেই হোটেলখনলৈ আমি যাবলৈ ওলাইছোঁ। এতিয়া বাহিৰত ওলাই গম পাইছোঁ যিটোহে ৰ'দ দিছে, এনেকুৱা লগা নাই যে এতিয়াও মানে ঠাণ্ডাৰ বতৰটো আছে ইয়াত। ওলাই আহি আমি উবেৰ বুক কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ হোটেললৈ। হোটেলত আমাৰ বস্তু বাহানিখিনি থৈ কিনে আমি বেছি দেৰি নকৰিলোঁ আৰু ওলাই আহিলোঁ ডাইৰেক্ট IIT বম্বেলৈ, বিকজ আজি আমাৰ কম্পিটিশ্যনৰ ফাৰ্ষ্ট ৰাউণ্ডটো ষ্টাৰ্ট হ'ব। গেটত সোমাই এটা ধুনীয়াকৈ গ্ৰুপ ফটো উঠি ল'লোঁ। প্ৰথমতে আমি ফাৰ্ষ্ট টাইম ইন মাই লাইফ IIT বম্বেত। অলমষ্ট চব ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চৰে সপোন থাকে IIT বম্বেত পঢ়া, IIT বম্বেলৈ যোৱাৰ, আৰু আই এম লিভিং মাই ড্ৰিম। চ' বহুত সুখী মই। আৰু বাহিৰৰ তুলনাত কেম্পাছৰ ভিতৰত অলপ গৰমটোও কম, নেচাৰেল বিউটি অলপ আছে, তো ভাল লাগিছে আৰু। কেণ্টিনতে আমি দুপৰীয়া আহাৰটো খাই ল'লোঁ। মই খালোঁ মাছালা ডোচা। লাঞ্চৰ পিছত আমি মেইন ইভেণ্ট হ'বলগীয়া জেগাটোলৈ গ'লোঁ। ৰাতি অকণমান কেম্পাছ টুৰ কৰিলোঁ আমি গোটেইকেইজনে মিলি। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।